সকলোকে নমস্কাৰ জনাই পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো সকলোৰ ভালে আছে। বৰ্তমান মোৰো ভালে। ইমান বৰষুণ, তাতে পূজা বতৰ, বৰষুণ এৰিছিল। সেই মুহূৰ্ততে আমি খুৰীহেতৰ লগত ওলাই পূজা চাবলৈ বুলি আহিছো। পূজা ওচৰতে পাতিছে, ঘৰৰ ওচৰতে, সেইটো কাৰণে খুচকাৰি আহিছো। এফালে টিকলি দুজনীও খুচকাৰি আহি আছে, লগত ভণ্টিহঁতো আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। আৰু আপোনালোকে বাৰু পূজা চাবলৈ গ'লনে? বৰষুণ নেৰে যেনে তেনে এৰিছিল। সেই মুহূৰ্ততে ওলাই আহিছো আৰু পূজা চাওঁ বুলি। একেবাৰে মণ্ডপত গৈ লগ পাম, তেন্তে বলক। এফালে বেটি দুইজনী খোজকাঢ়ি আহিছে আৰু মাজতে পজ দিছে, দেখিছেনে? কেমেৰা দেখাৰ লগে লগে দুইজনীয়ে পজ দিছে। ফাইনেলি আহি পাই গ'লোহি পূজা মণ্ডপ। এতিয়া ভিতৰলৈ আপোনালোককো লৈ যাওঁ, আমিও সেয়া কৰি লওঁ। হোৱাৰ পিছত আহিলো অলপ বজাৰ চাম বুলি। বজাৰলৈ আহোঁতে দেখিলোঁ পানীপুৰি ওলাইছে। ইমান ঠাণ্ডা বতৰতনো পানীপুৰি কেনেকৈ নোখোৱাকৈ থাকোঁ, সেইবাবে পানীপুৰি খাই ল'লোঁ। আৰু টিকলিজনীয়ে জ্বলা খাব নোৱাৰে, সেইটো কাৰণে পুৰিটো খাইছে। পানীপুৰি খোৱা হৈ গ'ল। পূজা বতৰ বুলি ক'লে জেলেপি মেইন হয়। এইফালে আহি গ'লোঁ জেলেপি দোকানত। মিঠাই কিবা কিবি ওলাইছিল, গোটেইখিনি বজাৰ কৰি লোৱা হৈ গ'ল। আৰু নুবেটিয়ে পূজা বুলি বেলেগ একো নল'লে দেই, খালি এইটোহে ল'লে। তাই এটাই কথা ভাল যে দোকান বজাৰ গ'লে বেলেগ বস্তু লাগে বুলি সিমান এটা আমনি নকৰে। নিৰ্দিষ্ট এটা বস্তু লয়, তাতে আৰু সুখী হৈ যায়। এইফালে বজাৰ সমাৰ কৰা হৈ গ'ল আৰু টিকলি দুজনী দুকপিমান ফটো মাৰি দিলোঁ। বজাৰ ঘূৰোতে ঘূৰোতে আন্ধাৰে হ'ল, দেখিছেনে? একেবাৰে আন্ধাৰ হৈ গ'ল। এতিয়া আহি আছোঁ আমি ঘৰলৈ বুলি। আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ। আৰু আপোনালোকে পূজা চালে নাই বাৰু? বৰষুণৰ বতৰত আমি যেনে তেনে এপাক আহি চালোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, বাই।